আজি আহিছোঁ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ বুলি। আৰু যিহেতু মোৰ ঘৰ হাজোতে হয়, আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ নহয়, 10-15 মিনিটত পায়ে যায় টেম্পু বা অন্য কিবা গাড়ীত গ'লে। আৰু আহি পালোঁ, এয়া পুখুৰীত থকা কাছ মাছবোৰ চাকি ধূপ এনেকৈ ল'লোঁ। আৰু এয়া দেখিছেনে, চিৰিবোৰ বহুত ওখ, এনেকৈ বগাই যাব লাগে, ভাগৰ লাগে, কিন্তু তথাপিও মানে মন্দিৰলৈ অহা যায় বুলি ভাগৰটো অনুভৱ কৰা নাযায়। এয়া চাকি ধূপ জ্বলালোঁ আৰু এয়া মেইন মন্দিৰ ভাগলৈ বুলি গ'লোঁ, আহিলোঁ। আৰু এয়া হৈছে লক্ষী মন্দিৰটো তাৰ। এনেকৈ অকণমান বহিলোঁ, মানে এইখিনি ঠাই বহুত বেছি ধুনীয়া, মানে বতাহ মাৰিছে দেখিছে, যিহেতু বহুত বেছি গৰম লাগি আছিল। এনেকৈ অকণমান জিৰালোঁ, জিৰাই আমি আকৌ নামি আহিলোঁ তললৈ বুলি। আহি দোকানবোৰ আছে, তাত কিবাকিবি অকণমান কিনিলোঁ। আৰু মন্দিৰৰ পৰা ওলাই আহি আমি মেইন চকলৈ আহিলোঁ আৰু তাত এখন দোকানত সোমালোঁ, য'ত নেকি সকলোবোৰ বস্তুৱেই পায় যি লাগে। মোৰ ভিডিঅ'ৰ বাবে ডিছ আৰু বাতি এনেকৈ আনিলোঁ। আহোঁতে হোটেলতে ভাত সাজ খালোঁ, খাই আকৌ ঘৰলৈ বুলি উভতিলোঁ। বাই বাই।